হায়াৰ ছেকেণ্ডাৰীত গ্ৰেছ মাৰ্ক দিয়েনে? যদিহে তোমালোকৰ কেনেবাকৈ এটা দুটা পৰীক্ষা বেয়া হৈছে তেনেহ'লে তোমালোকক উত্তীৰ্ণ কৰাই দিয়া কিবা চান্স আছে নেকি? অৰ্থাৎ গ্ৰেছ মাৰ্ক তোমালোকক দিব নেকি? আৰু কিমান নম্বৰ পৰ্যন্ত দিয়ে বা আগতে দিছে, তো তাৰ ওপৰত আলোচনা কৰিম। বহুতে কমেণ্ট কৰি আছিলা, গতিকে কমেণ্টৰ উত্তৰ নিশ্চয় ভিডিঅ'ত তোমালোকে পাবৰ কাৰণে সক্ষম হ'বা। যদিহে ভিডিঅ'ৰ পৰা উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। গতিকে আহা এতিয়া আমি আলোচনা কৰোঁ গ্ৰেছ মাৰ্কৰ ওপৰত। এতিয়া তোমালোকে হোম স্ক্ৰীনত নিশ্চয় এখন মাৰ্কশ্বিট দেখিছা, য'ত তিনিটা বিষয়ত এই ছাত্ৰজনে বেয়া কৰিছে। প্ৰথমতে তোমালোকে যদি মন কৰা তেনেহ'লে দেখিবা ইংৰাজী বিষয়ত তেওঁ 27 পাইছে, পাব লাগিছিলে 23। তেনেদৰে তেওঁ পলিটিকেল ছায়েন্সত 25 পাইছে, পাব লাগিছিলে 23, আৰু ছ'চিয়লজিত তেওঁ 30 পাব লাগিছিলে, কিন্তু পাইছে 28। মন কৰিবা 2023 চনৰ হয় এখন মাৰ্কশ্বিট, আৰু 2023 চনৰ মাৰ্কশ্বিটত আচলতে প্ৰেক্টিকেল আগতে নাছিলে, গতিকে প্ৰেক্টিকেলৰ মাৰ্কছটোহে দিয়া নাই। সেইবাবে থিয়ৰীত 30 নম্বৰ পালে পাছ। গতিকে তেওঁ 30 নম্বৰ পোৱা নাই, ইংৰাজী বিষয়ত পোৱা নাই, তাৰপৰা পলিটিকেল ছায়েন্স আৰু ছ'চিয়লজিত পোৱা নাই। তেওঁ পলিটিকেল ছায়েন্সত 25 নম্বৰ পাইছে, পাব লাগিছিলে 23, আৰু ইংলিছত তেওঁ 27 পাইছিলে, পাব লাগিছিলে 30, আৰু তেওঁ ছ'চিয়লজিত 30 পাব লাগিছিলে, কিন্তু 28 পাইছে। গতিকে পলিটিকেল ছায়েন্সত তেওঁক 5 নম্বৰ এটা গেছ দিছে, তাৰপাছত তেওঁ ইংলিছত 3 নম্বৰ এটা গেছ দিছে, আৰু ছ'চিয়লজিৰ যে 28 নম্বৰ আছে 2 নম্বৰ যে গেছ মাৰ্ক দিয়া নাই, কাৰণ সেই ছ'চিয়লজি ছাবজেক্টটো তেওঁ ভাগৰ 4th হৈছে। ঠিক আছে, 4th ছাবজেক্টত গ্ৰেছ মাৰ্ক নিদিয়ে, লাগিলে তুমি 1 পোৱা, 1তে থাকি যাব, গ্ৰেছ মাৰ্ক নিদিয়ে। আৰু ইয়াত 2023 চনৰ মাৰ্কশ্বিট হয়, তোমালোকক ক'লোঁ মই। গতিকে তেওঁ দেখিছা ৰিজাল্ট ফেইল অহা নাই, 3rd ডিভিজন আহিছে। এতিয়া চোৱা অন্য এখন মাৰ্কশ্বিট 2023 চনৰে হয়, আৰু এখন বৰ্ডৰ ফালৰ পৰা অহা মাৰ্কশ্বিটখন। গতিকে এই ছাত্ৰজনে লাভ কৰিছে ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক, পাব লাগিছিলে 30, পাইছে 25, গতিকে 5 নম্বৰতে তেওঁ গেছ দিছে, আৰু তেওঁৰ ৰিজাল্ট তোমালোকে চোৱা, তেওঁ লাভ কৰিছে 3rd ডিভিজন। ঠিক আছে, 5 নম্বৰ এটা বিষয়ত তেওঁ গেছ লাভ কৰিছে যদিও তেওঁ 3rd ডিভিজনত পাছ কৰিছে। গতিকে তোমালোকে চোৱা অন্য এখন মাৰ্কশ্বিট য'ত ছাত্ৰজনে লাভ কৰিছে বিজনেছ ষ্টাডিজত গ্ৰেছ মাৰ্ক। গতিকে চোৱা তেওঁ পাব লাগিছিলে 24, কিন্তু পাইছে মাত্ৰ 21, গতিকে 3 নম্বৰ এটা গেছ দিছে। লগতে ফাইনেন্স ছাবজেক্টটোত তেওঁ পাছ কৰা নাই, ফেইল কৰিছে। ঠিক আছে, পাব লাগিছিলে 30, কিন্তু পাইছে মাত্ৰ 27, গতিকে ফাইনেন্স ছাবজেক্টটোত পাছ কৰা বা গেছ মাৰ্কটো দিয়া নাই, কাৰণ এটাই হৈছে সেই ছাবজেক্টটো হৈ গৈছে 4th। গতিকে 4th ছাবজেক্টত পাছ কৰা বা ফেইল কৰা কোনো মেটাৰ নকৰে। ঠিক আছে, গতিকে যদি তোমালোকৰ MIL আৰু ইংলিছ যদি ভাল হৈছে, বাকীকেইটা যদি ভিতৰত এটা যদি যিকোনো এটা বেয়া হৈছে, তেনেহ'লে সেইটো ছাবজেক্ট 4th হয়। যদি তেনেকুৱা হৈছে তোমালোকৰ, তেনেহ'লে তোমালোকে টেনশ্যন নল'বা, তোমালোকে পাছ কৰি যাবাগৈ। গতিকে আৰু এখন চোৱা মাৰ্কশ্বিট য'ত লাভ কৰিছে দুটা বিষয়ত গ্ৰেছ মাৰ্ক, এখন হৈছে 2025 চনৰে মাৰ্কশ্বিট। ঠিক আছে, গতিকে এখন 2025 চনৰ মাৰ্কশ্বিট হয়, আৰু পাছ কৰিছে তেওঁ, দেখিছা তোমালোকে। আৰু তেওঁ দুখনত পাইছে, প্ৰথমটো হৈছে পলিটিকেল ছায়েন্স য'ত 6 নম্বৰ লাভ কৰিছে গ্ৰেছ, আৰু দ্বিতীয়তে লাভ কৰিছে এডুকেশ্যনত য'ত তেওঁ লাভ কৰিছে 8 নম্বৰ গ্ৰেছ মাৰ্ক। লগতে তোমালোকে চোৱা লজিক এণ্ড ফিল'চফিত তেওঁ পাছ কৰা নম্বৰ পোৱা নাই, 19 পাইছে, পাব লাগিছিলে 30, কিন্তু পাইছে তেওঁ মাত্ৰ 19। গতিকে তিনিটা বিষয়ত বেয়া কৰিছে যদিও তেওঁ 3rd ডিভিজনত পাছ কৰিছে, আৰু সৰ্বমুঠ 14 নম্বৰ তেওঁ গ্ৰেছ মাৰ্ক পাইছে। গতিকে যিসকলৰ এটা দুটা তিনিটা পৰীক্ষা বেয়া হৈছে, তোমালোকে যদি চিন্তিত হৈছে, চিন্তিত নহ'বা। এখন মাৰ্কশ্বিট নিশ্চয় দেখিছে তোমালোকে, এই মাৰ্কশ্বিটখনত পাছ কৰাই দিছে। গতিকে এই বৰ্ষ 2026 বৰ্ষতো তোমালোকক এনেদৰে গ্ৰেছ মাৰ্ক দিব। 2021 চনৰ পৰা এনেদৰে দি আহিছে, গতিকে 2026 চনতো দিব, 2025 চনতো দিছিলে এনেদৰে। ঠিক আছে, এতিয়া চোৱা অন্য এখন মাৰ্কশ্বিট 2nd ডিভিজন লাভ কৰিছে, আৰু ইয়াত চোৱা তোমালোকে কেমেষ্ট্ৰি ছাবজেক্টটোত 5 নম্বৰ গেছ পাইছে, আৰু লগতে ফিজিক্সত তেওঁ বেয়া কৰিছে। ঠিক আছে, ফিজিক্সটো তেওঁ হৈ গৈছে 4th, আৰু কেমেষ্ট্ৰিত তেওঁ গেছ নম্বৰ দি দিছে, আৰু গেছ নম্বৰ পোৱাৰ কাৰণে তেওঁৰ ৰিজাল্ট আহিছে 2nd ডিভিজন। তেওঁ ফেইল নাই কৰা, 2nd ডিভিজন পাইছে। আৰু কেমেষ্ট্ৰি ছাবজেক্টত তেওঁ 5 নম্বৰ গেছ পাইছে, আৰু ফিজিক্সত তেওঁ বেয়া কৰিছে যদিও মানে সেই ছাবজেক্টটো 4th হৈ গৈছে। গতিকে অন্য এখন এতিয়া তোমালোকক মাৰ্কশ্বিট দেখাম। এই মাৰ্কশ্বিটখনত তোমালোকে চোৱা ইংলিছ বিষয়টোত 8 নম্বৰ গেছ পাইছে, তেওঁ পাব লাগিছিলে 30, মাত্ৰ পাইছে 22, গতিকে 8 নম্বৰ কম হৈ আছে, গতিকে 8 নম্বৰতে তেওঁ গেছ মাৰ্ক দিছে। 2025 চনৰ গেছ মাৰ্ক হয়। ঠিক আছে, মাৰ্কশ্বিট হয়, আৰু তেওঁ 2nd ডিভিজন লাভ কৰিছে ৰিজাল্ট। গতিকে চোৱা এতিয়া অন্য এখন মাৰ্কশ্বিট
য'ত লাভ কৰিছে 11 নম্বৰ গ্ৰেছ মাৰ্ক লগতে তোমালোকে চোৱা লাষ্টৰ যিটো ছাবজেক্ট অৰ্থাৎ পলিটিকেল ছায়েন্সত তেওঁ পাছ কৰা নাই ঠিক আছে পাব লাগিছিলে 24 কিন্তু তেওঁ পাইছে মাত্ৰ 23 আৰু সেই ছাবজেক্টটো 4th হৈ গৈছে আৰু ইংৰাজীত তেওঁ 19 পাইছে পাব লাগিছিলে 30 তো 11 নম্বৰো তেওঁক দি দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল এটা দুটা বিষয়ৰ কাৰণে তোমালোকক ফেইল কৰাই নিদিয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঠিক আছে যদিহে বহিখনত তোমালোকে একোকে নাই লিখা তেতিয়া তোমালোকে ফেইল 100% কৰিবা কিন্তু যদি তোমালোকে এটলিষ্ট ট্ৰাই কৰিছা নিজৰ ফালৰ পৰা বা কিবা এটা হলো যদি তোমালোকে লিখিত হিচাপ বনাই হলো তেনেহলে তোমালোকে পাছ কৰা চান্সটো বহুত বেছি বাঢ়ি আহে কাৰণ চাই মানে তোমালোকে এটেম্প কিমান কৰিছা ঠিক আছে আৰু হেতু এটেম্পৰ ভিডিঅ'টো মাৰ্কস বহুতে পাই যায় ঠিক আছে আৰু বহুতে যিসকলে টেনচন লৈ আছে গ্ৰেছ মাৰ্ক পাম বুলি তো বহুতে গ্ৰেছ মাৰ্ক নোলোৱাকে পাছ কৰি যাবা এনে তোমালোকে মানে চিন্তা কৰিছা বা টেনচন তোমালোকে লৈ আছা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মনত যেটো প্ৰশ্ন আছিল যে গ্ৰেছ মাৰ্ক 2026 বৰ্ষত দিব নিদিয়ে তোমালোক ক'ব বিচাৰিছো 2021 চনৰ পৰা ৰিজাল্ট চাই আহিছো মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বা হাই সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলৰ গতিকে মই গ্ৰেছ মাৰ্ক দিয়া মই দেখিছো প্ৰত্যেক বছৰে 2021 চনত বাৰু মেট্ৰিক বা হাই সেকেন্ডাৰী পৰীক্ষা হোৱা নাছিলে কৰোনাৰ কাৰণে কিন্তু 2022 চনৰ পৰা যিমানখিনি পৰীক্ষা হৈছে গোটেইখিনিতে গ্ৰেছ মাৰ্ক দিছে মই ক'লো তোমালোকক হাই সেকেন্ডাৰী পৰীক্ষাত মই হাইষ্ট দেখিছো 14 নম্বৰ পৰ্যন্ত এটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া গতিকে 2026 চনতো তোমালোকক গ্ৰেছ মাৰ্ক দিব এটলিষ্ট বেছি মাৰ্কস নিদিলেও তোমালোকে 5 নম্বৰ যদি কম হৈছে বুলি ভাবিছা এটা বিষয়ত 5 নম্বৰটো 100% পাবা তোমালোকে ঠিক আছে আৰু যদি অসমীয়া ইংৰাজী ভাল হৈছে বাকি কিটা সাবজেক্টৰ ভিতৰত যদি তোমালোকৰ এটা সাবজেক্ট বেয়া হৈছে তুমি যদি হেতুক লৈ চিন্তা কৰি আছা তেনলে ক'ব বিচাৰিছো হেতু সাবজেক্ট 4th হ'ব হেতুৰ ওপৰত চিন্তা কৰি কোনো ধৰণৰ লাভ নাই ঠিক আছে আৰু যেটো বস্তু হৈ গল আমি তা শুদ্ধ কৰিবকৈ নোৱাৰো ঠিক আছে আমি যিকিটা আহি আছে যেটো হ'ব লগা আছে এটোকে আমি অলপমান হলো শুদ্ধ কৰিব পাৰো গতিকে তাৰ ওপৰত তোমালোকে মনোনিবেশ কৰা যেটো হৈ গল হলে আৰু ঠিক আছে ৰিজাল্ট কেতিয়া দিব কোনো ঠিক নাই গতিকে ৰিজাল্ট নহালৈকে আমিতো গম নেপাম বা আমিতো কোনো ধৰণৰ ঠিক কৰিবকৈ নোৱাৰো যে ৰিজাল্টত আমি নিজে গ্ৰেছ মাৰ্ক দিবকৈ নোৱাৰো গতিকে গ্ৰেছ মাৰ্কৰ ওপৰত ইমান টেনচন নলবা চিন্তা কৰি নাথাকিবা আৰু ইমানতে ভিডিওটো সমাপ্ত কৰিছো আশা কৰিছো ভিডিওৰ পৰা তোমালোকে উপকৃত হ'লা যদি উপকৃত হ'লা নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কিবা যদি ডাউট আছে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবা উত্তৰ দিবৰ কাৰণে মই চেষ্টা কৰিম ঠিক আছে ধন্যবাদ